নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ মই ভাপত দিয়া পিঠা বা টেকেলি পিঠা। আৰু তাৰ বাবে মই লৈ লৈছোঁ এয়া পিঠাগুড়ি ভাত খোৱা চাউলৰ, আৰু লৈ লৈছোঁ নাৰিকলখিনি মই ধুনীয়াকৈ ৰুকি লৈছোঁ। এটা নাৰিকল মই ব্যৱহাৰ কৰিছোঁ আৰু এইখিনি এতিয়া মই ধুনীয়াকৈ ভাজি ল'ম। আৰু এয়া মই কেৰাহী পাতি দিছোঁ গেছত, এইখিনি ধুনীয়াকৈ এতিয়া ভাজি ল'ম। নাৰিকলখিনি ভাজি নল'লেও হয়, কিন্তু অকণমান ভাজি ল'লে কেঁচা ভাৱটো যায় আৰু দুদিনমান থওঁ বুলি ক'লে পিঠাকেইটা থৈ ল'ব পাৰে। এয়া দেখিছে মোৰ ৰং সলনি হৈছে আৰু অকণমান শুকান হৈছে নাৰিকলখিনি। এতিয়া মই এইখিনি নমাই দিম আৰু বেছিকৈ নাভাজোঁ। এয়া মই পিঠাগুড়িখিনি লৈ লৈছোঁ আৰু তাতে দি দিছোঁ নাৰিকলখিনি, আৰু তাতে দি দিম মই চেনি। জোখমতে দিব। চেনি নিদি নিমখো ব্যৱহাৰ কৰিব পাৰে। যিসকলে মিঠা নাখায় সেইসকলে নিমখ ব্যৱহাৰ কৰিব পাৰে। আৰু এয়া মই অকণমান পানী দিছোঁ যাতে পিঠাগুড়িখিনি পেলপেলীয়া হৈ নাযায়, তেনেকুৱাকৈ পানী দিয়া নাই। অকণমান পানী দি সাঁঠিছোঁ যাতে এটা লাড়ু বনাব পৰা জোখৰ হয়, মুঠি দিলে যাতে মুঠি হয়, তেনেকুৱাকৈ দিছোঁ পানীখিনি। বেছি পানী দিলে ভাল নহ'ব আৰু কম হ'লেও নিসিজিব পিঠাটো। আৰু এখন মই বাঁহৰ চালনী ব্যৱহাৰ কৰিছোঁ, তাতে এতিয়া পিঠাগুড়িখিনি ধুনীয়াকৈ চালি ল'ম। তলত এখন পেপাৰ পাৰি লৈছোঁ আৰু এইখিনি মই এতিয়া ধুনীয়াকৈ চালি লৈছোঁ। আৰু এয়া তলত দেখিছে মিহিকৈ ওলাইছে গোটেইখিনি পিঠাগুড়ি। এইখিনি মই এতিয়া এটা কাপত দি দিম। আৰু এয়া মই কাপটো লৈছোঁ কাগজৰ যোনটো কফি কাপ, সেইটোতে মই ফুটা এটা কৰি লৈছোঁ তলফালে, আৰু এইখিনি দি দিছোঁ। হেঁচা মাৰি দিব নালাগে, এইটো ওপৰতে দিব লাগে। হেঁচা মাৰি দিলে পিঠাটো সিজাত অসুবিধা হয়। এতিয়া কুকাৰত পানী দি লৈছোঁ মই 2 আঙুলমান, আৰু ঢাকনখন লগাই দিছোঁ আৰু পানীখিনি উতল আহিবলৈ দিছোঁ। আৰু কুকাৰৰ হুইচেলটো আঁতৰাই লৈছোঁ আৰু তাতে বহাই দিছোঁ মই গ্লাছটো। আৰু এয়া দেখা ধৰণে আপোনালোকে দেখিব পাৰিছে। আৰু এতিয়া মই অকণমান সময় ৰৈ দিম আৰু ইয়াত চাম, যিহেতু শুকান জৰ্জৰীয়া আছিল পিঠাগুড়িখিনি, আৰু এতিয়া অকণমান ভিজা হৈ আহিলে পিঠাটো মোৰ ৰেডি। আৰু এয়া দেখিছে মই পিঠাটো ৰেডি হৈ গ'ল, আৰু এনেকৈ ধৰণে মই পিঠাটো উলিয়াই লৈছোঁ। অকণমান ঠেকেন দিলে পিঠাটো ওলাই যাব। আৰু কেনেকুৱা পালে ৰেচিপিটো নিশ্চয় জনাবলৈ নাপাহৰিব। যদিহে ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।